এতিয়া পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগে। আপুনি যদি আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰিব বিচাৰে তেনেহ'লে আপোনাৰ পান কাৰ্ডখন শুদ্ধ হ'ব লাগে বা আপোনাৰ আধাৰ কাৰ্ডখনো শুদ্ধ হ'ব লাগে। দুয়োখন ডকুমেণ্টছ যদি শুদ্ধ হয় তেনেহ'লে আগন্তুক সময়ত আপোনাৰ কোনো প্ৰব্লেম নাই হ'ব। আৰু যদি ডকুমেণ্টবিলাক কিবা ভুল হৈ থাকে তেনেহ'লে প্ৰব্লেম হ'ব পাৰে, কিবা অসুবিধা হ'ব পাৰে। সেইকাৰণে আপোনাৰ যদি পান কাৰ্ডখন কিবা ভুল থাকে সেইটো শুধৰণি কৰিবলৈ আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অন কৰি ল'ব। তেতিয়া মোৰ মোবাইলৰ মই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ। তাৰ চাৰ্চ মাৰিব ই-ফিলিং বুলি চাৰ্চ মাৰিব। তো মই ই-ফিলিং বুলি চাৰ্চ মাৰি দিছোঁ। তাৰপিছত অলপ লোডিং হ'ব। তাৰপিছত এই অপশ্যনটোত ক্লিক কৰিব। প্ৰথম যেইটো অপশ্যন শ্ব' কৰিছে তো মই এতিয়া ক্লিক কৰিছোঁ। তাৰপিছত অলপ লোডিং হৈ থাকিব, অলপ সময় লোডিং হ'ব। মোৰ নেটৱৰ্ক অলপ প্ৰব্লেম আছে, লাহে লাহে লোডিং হৈ আছে। লোডিং সম্পূৰ্ণ হৈ গৈছে। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা এণ্টাৰ পেজ শ্ব' কৰিব। তো তাৰ পৰা আপুনি ইয়াত ক্লিক কৰিব। মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত অলপ তললৈ যাব, স্ক্ৰল ডাউন কৰিব। তললৈ যোৱাৰ পিছত ইয়াত দেখা পাব, মই জুম কৰি দেখাই আছোঁ, আপডেট পান এণ্ড আদাৰ ডিটেইলছ। ইয়াত ক্লিক কৰোঁ। তো মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত লোডিং হ'ব। লোডিং হোৱাৰ পিছত আৰু এটা পেজ শ্ব' কৰিব, এণ্টাৰ পেজ কৰিব। পেজখন খোল খাই যাব। তাৰপিছত আপুনি টু আপডেট ইউৰ ডিটেইলছ প্লিজ ভিজিট NSDL পৰ্টেল। তো ইয়াত আপুনি ক্লিক কৰিব। তো মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত এটা হোম পেজ শ্ব' কৰিব। তো আপুনি এতিয়া পঢ়িব, এই হোম পেজটো ভালদৰে পঢ়ি ল'ব। পঢ়ি লৈ কনফাৰ্ম মাৰি দিব। তো মই কনফাৰ্ম কৰি দিছোঁ। কনফাৰ্ম কৰাৰ পিছত আৰু এটা হোম পেজ শ্ব' কৰিব। এই হোম পেজটো খোল খাই যোৱাৰ পিছত আপোনালোকে প্ৰথম অপশ্যন ইয়াত মাৰিব, চেঞ্জ অফ কাৰেকশ্যন ইন এক্সাইটিং পাৰ্টনাৰ। ইয়াত ক্লিক কৰিব যদি শুধৰণি কৰিব বিচাৰে। তো মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি প্ৰথম অপশ্যনটো দি দিব, এইটো দি দিব। তো মই দিয়া নাই। তাৰপিছত এই টাইটেলত মাৰিব। ইয়াত মোৰ এতিয়া শ্ব' কৰা নাই। ইয়াত হয়তো দেখাব পাৰে শ্ৰী কুমাৰী, এনেকুৱা তিনিটা অপশ্যন দেখাব। তো আপুনি যদি ল'ৰা হয় বা মাইকী হয়, ল'ৰা হ'লে শ্ৰী দিব আৰু মাইকী হ'লে কুমাৰী দি দিব। তাৰপিছত ইয়াত লাষ্ট নামটো দিব। তাৰপিছত ইয়াত ফাৰ্ষ্ট নাম দিব। তাৰপিছত যদি মিডিল নাম থাকে ইয়াত দি দিব। ইয়াত আপোনাৰ পান কাৰ্ডৰ যি ডেট অফ বাৰ্থ আছে এইটো দি দিব। তাৰপিছত আপোনাৰ ইমেইল আইডি দিব, যি ইমেইল আইডিৰ যে নম্বৰটো আছে সেই নম্বৰটো চলি আছে। ইয়াত এটা মোবাইল নম্বৰ দি দিব। সেই নম্বৰটোত এটা OTP আহিব। ইয়াত য়েছত ক্লিক কৰি দিব। ইয়াত আপোনাৰ পান নম্বৰটো দিব, পান কাৰ্ডৰ যি নম্বৰটো আছে দিব। তাৰপিছত YBDSC এই কেপচা নম্বৰটো ইয়াত ক্লিক কৰি দিব যে
আপোনাৰ ইয়াত হয়তো বেলেগ কেপচা নম্বৰ দেখাব পাৰে। মোৰ ইয়াত YBDS দেখাই আছে। তো আপোনালোকে ইয়াৰ পৰা যি কেপচা নম্বৰটো দেখাব সেই কেপচাটো ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত অলপ তললৈ যাব, তাৰপিছতে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত যেতিয়া ক্লিক কৰিব, তাৰপিছত আৰু এটা ইণ্টাৰফেচ শ্ব' কৰিব। তেতিয়া মই মোৰ ডকুমেণ্টছ দিয়া নাই, তো সেয়াতে আপোনাৰ এই তথ্যবিলাক পাই যাব। আপুনি চাই ল'ব শুদ্ধ আছে নে ভাল আছে। ইয়াত কাৰেকশ্যন কৰিবলৈ আপোনাক 106 টকা বা 109 টকা টেক্স ল'ব। সেই টকাটো আপুনি নেট বেংকৰ পৰা দিব পাৰিব, UPI পৰা দিব পাৰিব, ভীমৰ পৰাও দিব পাৰিব।